Hello students, welcome back to our channel Assam Solution. আজি আমি এই ভিডিঅ'টোত ক্লাছ 7 ৰ সোশিয়েল সায়েন্সৰ প্ৰথম লেসনটোৰ প্ৰশ্নোত্তৰ সমূহ আলোচনা কৰিম। গতিকে বলা আৰম্ভ কৰো আজি এই ভিডিঅ'টো। ত্ৰয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ অসমৰ আহোমৰ শাসন। সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। আহোমসকলে কোন পথেদি অসমত প্ৰৱেশ কৰিছিল? উত্তৰ: আহোমসকলে অসমৰ উত্তৰ-পূব সীমান্তৰ পাটকাই পৰ্বত পাছৌ গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। কোন কোন দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বোলা হয়? উত্তৰ: বৰ্তমানৰ ম্যানমাৰ, চীন আদি দেশক টাই জাতিৰ বসতিস্থল বোলা হয়। ম্যানমাৰৰ কোনখন ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল? উত্তৰ: ম্যানমাৰৰ মাওলুং নামৰ ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। কিমান খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল? উত্তৰ: 1253 খ্ৰীষ্টাব্দত। চুকাফাই অসমত ৰাজ্য স্থাপন কৰাৰ সময়ত মৰাণ আৰু বৰাহী ৰাজ্যৰ ৰজা দুজনৰ নাম লিখা। উত্তৰ: মৰাণসকলৰ ৰজাজনৰ নাম আছিল বডৌচা আৰু বৰাহীসকলৰ ৰজাজনৰ নাম আছিল কামুমথা। শাসন কাৰ্যত সহায় কৰিবলৈ চুকাফাই কি মন্ত্ৰী পদবীৰ সৃষ্টি কৰিছিল? উত্তৰ: শাসন কাৰ্যত সহায় কৰিবলৈ বৰগোহাঁই আৰু বৌৰাগোহাঁই পদবীৰ সৃষ্টি কৰিছিল। কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে প্ৰথমবাৰৰ বাবে ৰজা নোহোৱাকৈ আহোম ৰাজ্যৰ শাসন চলিছিল? উত্তৰ: 1376 পৰা 1980 খ্ৰীষ্টাব্দলৈকে প্ৰথমবাৰৰ বাবে ৰজা নোহোৱাকৈ অসম ৰাজ্য শাসন কৰিছিল। কিমান খ্ৰীষ্টাব্দত চুডাংফাই ৰাজপাটত আৰোহণ কৰিছিল? উত্তৰ: 1397 খ্ৰীষ্টাব্দত চুডাংফাই ৰাজপাটত আৰোহণ কৰিছিল। চুহুংমুঙক কিয় দিহিঙীয়া ৰজা নামেৰেও জনা গৈছিল? উত্তৰ: দিখম নৈ পাৰৰ বকতা নামে ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল বাবে চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল। কোনজন আহোম ৰজাৰ ৰাজত্বকালত মুছলমানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰে? উত্তৰ: চুহুংমুং নামৰ আহোম ৰজাৰ ৰাজত্বকালত মুছলমানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। ৰাজ্য শাসনৰ সুবিধাৰ বাবে চুহুংমুঙে কি স্থানীয় শাসনকৰ্তাৰ পদবী সৃষ্টি কৰিছিল? উত্তৰ: ৰাজ্য শাসনৰ সুবিধাৰ বাবে চুহুংমুঙে বৰপাত্ৰ গোহাঁই, বৰগোহাঁই, বুঢ়াগোহাঁই, শদিয়াখোৱা গোহাঁই আদি স্থানীয় শাসনকৰ্তাৰ পদবী সৃষ্টি কৰিছিল। চুহুংমুঙে সৃষ্টি কৰা কোঁৱৰ ফৈদকেইটাৰ নাম উল্লেখ কৰা। তেওঁ কিয় এই ফৈদকেইটাৰ সৃষ্টি কৰিছিল? চুহুংমুঙে সৃষ্টি কৰা কোঁৱৰ ফৈদকেইটাৰ নাম হ'ল দিহিঙীয়া, চাৰিঙীয়া, টিপমী আৰু টুংখুঙীয়া। চুহুংমুঙে দিহিং, চাৰিং, টিপাম আৰু টুংখুং এই চাৰিখন ৰাজ্য পাতিছিল। এই সৰু সৰু ৰাজ্যকেইখনৰ শাসনভাৰ তেওঁ চাৰিজন পুতেকৰ হাতত দিছিল। তেতিয়াৰ পৰাই এই চাৰিটা কোঁৱৰ ফৈদৰ সৃষ্টি হয়। চুকাফাৰ শাসন ব্যৱস্থা সম্পৰ্কে এটি চমু বিৱৰণ দিয়া। উত্তৰ: চুকাফাৰ শাসন ব্যৱস্থা: আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফা এজন সাহসী, জ্ঞানী আৰু দূৰদৰ্শী ব্যক্তি আছিল। চৰাইদেউত ৰাজধানী পাতি ৰাজ্যৰ শাসনৰ সুবিধাৰ বাবে তেওঁ বৰগোহাঁই আৰু বুঢ়াগোহাঁই দুজন ডাঙৰীয়াৰ পদবী সৃষ্টি কৰিছিল। ৰাজ্য শাসনৰ ক্ষেত্ৰত চুকাফাই কঠোৰ আৰু দয়াশীল এই দুয়ো ধৰণৰ নীতি মানি চলিছিল। দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হৈছিল। চুকাফাৰ ৰাজত্বকালৰ গুৰুত্ব সম্পৰ্কে চমুৱাই আলোচনা কৰা। উত্তৰ: চুকাফাৰ ৰাজত্বকালৰ গুৰুত্ব হ'ল: আহোম ৰাজবংশই প্ৰায় 600 বছৰ ধৰি অসমত ৰাজ্য শাসন কৰিছিল। সময় আগবঢ়াৰ লগে লগে আহোম ৰাজ্যৰ সীমা ক্ষমতা বৃদ্ধি পাইছিল। চুকাফাই অসমত পোনপ্ৰথমবাৰৰ বাবে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল। 1268 খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু হয়। আহোমসকলে ৰাজ্য স্থাপন কৰাৰ সময়ত পুৰণি অসমৰ বহুতো সৰু সৰু ৰাজ্য আছিল। এই ৰাজ্য আৰু ৰাজবংশবোৰ একো একোটা গোট আছিল। আজিৰ ভিডিঅ'টোত তোমালোকলৈ ইমানখিনি আগবঢ়ালোঁ। থেংক ইউ।